নহয় হাগ্ৰামা মহিলাৰী ছাৰে যি 15 বছৰত ইয়াৰ শান্তি প্ৰতিষ্ঠা কৰিছিল যে 15 বছৰত ইয়াত খোজকাঢ়িবলৈ ৰাস্তা নাছিলে খোজকাঢ়িবলৈ দলাং নাছিলে ইয়াত অফিচ নাছিলে ইয়াত একো ডেভেলপমেণ্ট কাম হোৱা নাছিলে শান্তি প্ৰতিষ্ঠা হাগ্ৰামা মহিলাৰী ছাৰে কৰিছে আৰু বিভিন্নজনক তেওঁ চাকৰি বাকৰি কৰিছে কাৰণ হাগ্ৰামা মহিলাৰী ছাৰ হ'ল BTC নিৰ্মাতা আৰু BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা হাগ্ৰামা মানে ডেভেলপমেণ্ট হাগ্ৰামা মানে ইউনিটি হাগ্ৰামা মানে দাদা ভাইচৰা এইটো সকলোৱে গম পায় ইয়াৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক সকলো জাতি জনগোষ্ঠীয়ে ভাল পায় আজি প্ৰমোদ বড়োৱে কোন আছিল প্ৰমোদ বড়োৱে এক সময়ত তেওঁ এটা জাতীয় নেতা আছিল কিন্তু আজি প্ৰমোদ বড়োৱে যি প্ৰতিশ্ৰুতি দিছিল টোটেলি ফেলৰ ছাত্ৰ ছাত্ৰীয়ে বেয়া পায় প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ খেতিয়কসকলে বেয়া পায় বেপাৰ বাণিজ্য যিসকলে কৰে তেওঁলোকে আজি বেয়া পায় আজি মহিলা আই মাতৃসকলক ৭৫,০০০ দিম বুলি কৈছিল বেয়া পাইছে সকলো শ্ৰেণীৰ মানুহসকলে প্ৰমোদ বড়োক বেয়া পায় ইয়াৰ কাৰণে আমাৰ BPF দলক সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কাম কৰিছিল চৰকাৰ বনা পাছতো কাম কৰিব শান্তি প্ৰতিষ্ঠা কৰিব BTCটো ডেভেলপ কৰিব এই অঞ্চলত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তেওঁ বনাব ইয়াৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু BPFক আঁকোৱালি লৈছে ইয়াৰ কাৰণে য'ত যাওক হল্লিষ্টা সমষ্টিত আমাৰ BPFে কৰ্মকৰ্তাসকলে দিনে নিশায়ে জোৰদাৰ কাম কৰি আছে আৰু ৰাইজসকলে আমাক আঁকোৱালি লৈছে